ঘৰৰ মূল মহিলাগৰাকীয়ে প্ৰতিদিনে ৰাতিপুৱা উঠি ঘৰৰ মূল দুৱাৰৰ মুখত পানী ছটিয়ালে কি লাভ হয়? যিসকল মহিলাই ঘৰৰ মূল দুৱাৰৰ মুখত পানী ছটিয়াই তেওঁলোকে এই ভিডিঅ'টো অতি মনোযোগেৰে চাব। যিসকলে আজিলৈকে এই কামটো কৰা নাই তেওঁলোকে কিমান ভয়ানক বিপদৰ সন্মুখীন হ'ব পাৰে এই ভিডিঅ'ত আমি উল্লেখ কৰিছোঁ। সম্পূৰ্ণ আস্থা আৰু বিশ্বাসেৰে এই ভিডিঅ'টো চাওক, কাৰণ আজি আমি যিখিনি কথা আপোনালোকক ক'ম সেয়া সম্পূৰ্ণ শাস্ত্ৰসন্মত। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সঁচা ভক্তসকলে কমেণ্টত জয় লক্ষ্মীনাৰায়ণ বুলি লিখিবলৈ নাপাহৰিব। আমাৰ শাস্ত্ৰ বা পুৰাণত ঘৰৰ মহিলাগৰাকীক লক্ষ্মী স্বৰূপ বুলি গণ্য কৰা হৈছে। ঘৰৰ মহিলাগৰাকী ঘৰখনৰ আই মাতৃগৰাকী বা ঘৰখনৰ যিকোনো এগৰাকী নাৰীয়ে যদি প্ৰতিদিনেই ৰাতিপুৱা উঠি নিজৰ ঘৰৰ মূল দুৱাৰৰ মুখত পানী ছটিয়াই পানী ঢালে তেতিয়া কি হয়? এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাওক, আপুনি তেতিয়া গম পাব। আজি মই আপোনালোকক কিছু চমৎকাৰী নিয়মৰ বিষয়ে ক'ম, যি নিয়ম আজি যদি ঘৰৰ আই মাতৃসকলে পালন কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে এই সংসাৰত এনে কোনো কাম নাথাকিব যিটো কাম তেওঁলোকে পূৰ্ণ কৰিব নোৱাৰিব। বিশ্বাস কৰক যে এনে কোনো ধৰণৰ সমস্যাই একো কৰিব নোৱাৰে। আটাইতকৈ ডাঙৰ আৰু মূল কথা হৈছে মই 4টা নিয়মৰ কথা ক'ম, যি 4টা নিয়ম আপুনি যদি পালন কৰিব পাৰে ধনৰ দেৱী মা লক্ষ্মীৰ আশীৰ্বাদ আপুনি চিৰদিনৰ কাৰণে লাভ কৰিব। আপুনি মই সকলোৱে জানো যে যিখন ঘৰত বা যি স্থানত মা লক্ষ্মীৰ আশীৰ্বাদ থাকে সেই স্থানত কেতিয়াও ধন ধানৰ অভাৱ নহয়। সেই ঘৰত কেতিয়াও টকা পইচাৰ কোনো অভাৱ নহয়। সেই ঘৰৰ মানুহে কেতিয়াও ধাৰ ঋণৰ বোজা সহ্য কৰি থাকিব লগা নহয়। নীতি নিয়মৰ মাজেৰে চলা ঘৰখনত মা লক্ষ্মীৰ আশীৰ্বাদ থাকে। ঘৰখনৰ মহিলাগৰাকীয়ে ঘৰৰ মূল দুৱাৰৰ মুখত পানী ঢলাৰ গুপ্ত ৰহস্যৰ বিষয়ে এতিয়া আপোনাক এই ভিডিঅ'ত উল্লেখ কৰিম। আপুনি এটা কথা নিশ্চয় শুনিছে, য'ত মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীয়ে বাস কৰে সেই স্থানত কেতিয়াও মা লক্ষ্মী নাথাকে। সেই স্থানত সদায় দৰিদ্ৰতাই থাকে, আৰু যি স্থানত সেই দৰিদ্ৰতা থাকিব সেই স্থানত জীৱন কেতিয়াও নুঠে। জীৱনত সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। সেইখন ঘৰত কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ, কোনো ধৰণৰ কাৰণ নোহোৱাকৈ সেইখন ঘৰৰ মানুহে সমস্যাৰ সৈতে যুঁজিব লাগিব। বহুত বেছি মানসিক টেনচন হ'ব। ধন টকা পইচা লাহে লাহে নোহোৱা হ'ব, আৰু যিটো কামত ঘৰৰ মানুহে হাত দিব সেই কামটো লাহে লাহে খেলি মেলি হ'বলৈ আৰম্ভ কৰিব। আহক এই কথা আমি গভীৰভাৱে উপলব্ধি কৰোঁ যে কি 4টা নিয়ম আছে, যি 4টা নিয়ম পালন কৰিলে ঘৰখনত মা লক্ষ্মীৰ আগমন হ'ব। কোন 4টা নিয়ম ঘৰখনৰ নাৰীগৰাকীয়ে পালন কৰাটো উচিত। কেৱল যে আই মাতৃসকলে কৰিব লাগিব সেয়া নহয়। ঘৰখনত যদি আপোনাৰ ভগ্নী আছে তেন্তে তেওঁ কৰিব পাৰিব, বোৱাৰীয়ে কৰিব পাৰিব, তাত কোনো বাধা নাই। কথাটো জনাৰ পূৰ্বে মা লক্ষ্মীৰ স্বভাৱৰ বিষয়ে আপুনি জনাটো দৰকাৰ। মা লক্ষ্মীয়ে সদায় চফা আৰু পবিত্ৰ ঠাই পচন্দ কৰে, কিন্তু তেওঁৰ ভগ্নী দৰিদ্ৰতা বা অলক্ষ্মীয়ে বেয়া লেতেৰা ঠাই পচন্দ কৰে। গতিকে আপুনি নিজৰ বুদ্ধি বিবেচনাৰে মন মগজুৰে ভালকৈ উপলব্ধি কৰিব পাৰিছে যে যিখন ঘৰত প্ৰেম ভাৱ থাকিব সেইখন ঘৰতেই ধন টকা পইচা ভৰপূৰ মাত্ৰাত থাকিব। সেইখন ঘৰত কোনো ধৰণৰ সমস্যাই নহ'ব। সেইখন ঘৰত মা লক্ষ্মীৰ আশীৰ্বাদ সদায় থাকিব। তাৰ বিপৰীতে যিখন ঘৰত সদায় হাই কাজিয়া বিবাদৰ সৃষ্টি হ'ব, যিখন ঘৰত ওলট পালট কামবোৰ হৈ থাকিব সেইখন ঘৰত কেতিয়াও লক্ষ্মী নাথাকে। সেই দিনটোৰ পৰাই সেইখন ঘৰত
দৰিদ্ৰতাই বাস কৰিব। আপুনি জানেনে আপোনাৰ ঘৰলৈ মা লক্ষ্মী যে প্ৰতিদিনে আহে? প্ৰতিদিনে এখন ঘৰলৈ মা লক্ষ্মী আহে, কিন্তু আপুনি মই এনে কিছুমান ভুল কৰি পেলাওঁ, যিটো ভুলৰ কাৰণে মা লক্ষ্মী যেনেদৰে আমাৰ ঘৰলৈ আহে তেনেদৰে উভতি যায়। কোনবোৰ বস্তু মা লক্ষ্মীৰ প্ৰিয়, কোনবোৰ কাম আপুনি কৰিব নালাগে, সকলো মই আজি আপোনালোকক এই ভিডিঅ'টোত উল্লেখ কৰিম। আমাৰ শাস্ত্ৰৰ মতে মা লক্ষ্মীয়ে প্ৰতিদিনে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত আমাৰ ঘৰলৈ সমগ্ৰ পৃথিৱীখনলৈ ভ্ৰমণ কৰে। সমগ্ৰ পৃথিৱী ভ্ৰমণৰ কাৰণে মা লক্ষ্মী ওলাই আহে। যেতিয়া ভ্ৰমণ কৰি মা লক্ষ্মী আপোনাৰ ঘৰৰ দুৱাৰমুখ পায়হি আৰু দুৱাৰৰ মুখত উপস্থিত হৈ যেতিয়া মা লক্ষ্মীয়ে দেখে যে এই ঘৰখনৰ দেখোন সকলো মানুহ শুই আছে, এই ঘৰখনৰ চাফ চিকুণতাৰ প্ৰতি কোনো গুৰুত্ব নাই, মোৰ আগমনৰ কাৰণে ঘৰখনৰ চোতালত কোনো প্ৰস্তুতি নাই, সেই ঘৰৰ পৰা মা লক্ষ্মী উভতি যায়। যিখন ঘৰত এনেকুৱা পৰিৱেশ হয় সেইখন ঘৰত মা লক্ষ্মীৰ পৰিৱৰ্তে তেওঁৰ ভগ্নী অলক্ষ্মীয়ে বাস কৰে। অলক্ষ্মী যিখন ঘৰত থাকিব সেই ঘৰখনৰ কি হ'ব সেয়া ইতিমধ্যে মই আপোনালোকক উল্লেখ কৰিছোঁ। এতিয়া আমি জানিব লাগিব সেই 4টা নিয়মৰ বিষয়ে, যি 4টা নিয়ম পালন কৰি আপুনি চিৰদিনৰ কাৰণে আপোনাৰ ঘৰত লক্ষ্মীক ৰাখিব পাৰিব। এই কথা ঘৰখনৰ আই মাতৃগৰাকী, যিগৰাকী মূল গৃহিণী, তেওঁলোকে ভালদৰে মন কৰিব, কাৰণ এই নিয়ম তেওঁলোকে বিশেষভাৱে পালন কৰিব লাগিব। প্ৰথমটো নিয়ম হৈছে ৰাতিপুৱা সোনকালে উঠি পাৰিলে ব্ৰহ্ম মুহূৰ্ততে বিচনাৰ পৰা উঠি, মানে 4 বজাৰ পৰা 5 বজাৰ ভিতৰত হ'লেও উঠি, আৰু যদি তাতকৈ বেছি আপোনাৰ পলম হয় তেন্তে 6 বজাৰ দেৰি নকৰিব। সময়ত আপুনি বিচনাৰ পৰা উঠি ঘৰৰ মূল দুৱাৰৰ মুখত পানী ছটিয়াবলৈ একেবাৰে নাপাহৰিব। চাবলৈ গ'লে দোকান পোহাৰ যেতিয়া মানুহে ৰাতিপুৱা খোলে, চাফ চিকুণ কৰে, দোকানৰ মুখত তেওঁলোকে পানী ছটিয়ায়। বহু গুণী জ্ঞানী লোকে ৰাতিপুৱা ঘৰখনৰ মূল দুৱাৰৰ মুখত বা গেটৰ মুখত ৰাতিপুৱা পানী ছটিয়ায়। বহু মানুহৰ ঘৰলৈ যেতিয়া আপুনি ৰাতিপুৱা যাব, দেখিব মূল দুৱাৰৰ মুখ বা গেটৰ মুখ তিতি আছে। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে ৰাতিপুৱা উঠি ঘৰৰ মূল দুৱাৰৰ মুখত পানী ছটিয়ায়, কাৰণ মা লক্ষ্মীয়ে নিজেই কৈছে যে যিখন ঘৰত দুৱাৰৰ মুখত ৰাতিপুৱাই পানী ছটিওৱা হয় সেই ঘৰ তেওঁ বিশেষভাৱে পচন্দ কৰে, আৰু সেই ঘৰতেই বা সেই স্থানতেই তেওঁ প্ৰৱেশ কৰে। আপুনি কি কৰিব লাগিব? আই মাতৃসকলে এটা কথা মন কৰিব, ৰাতিপুৱা উঠা 6 বজাতকৈ দেৰি নকৰিব। যদি ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰে তেন্তে খুব ভাল কথা। মানে সূৰ্যৰ প্ৰথম কিৰণ পৰাৰ লগে লগে ঘৰখন চাফ চিকুণ হ'ব লাগে। সূৰ্য উদয় হোৱাৰ লগে লগে ঘৰখনৰ চাফ চিকুণৰ কামখিনি আৰম্ভ হ'ব লাগে। এনে নহয় যে আপুনি বিচনাৰ পৰা উঠিব আৰু পোনে পোনে গৈ জল ছটিয়াব, পানী ছটিয়াব, সেয়া নহয়। বিচনাৰ পৰা উঠি প্ৰথমে আপুনি ঘৰখন চাফ চিকুণ কৰিব। ঘৰখনৰ প্ৰতিটো কোঠাই চাফ চিকুণ হোৱাৰ পিছত আপুনি ঘৰৰ মূল গেটলৈ যাব আৰু গেটৰ মুখত পানী ছটিয়াব। পানী ছটিওৱাৰ কিছু গুৰুত্ব আছে। এনে নহয় যে আপুনি 1 বাল্টি পানী ল'ব, সেই পানী আপুনি তাত ঢালি দিব। বহু মানুহে এই ভুলটো কৰে। বাল্টি ভৰাই পানী নি ঘৰৰ সন্মুখত ঢালি দিয়ে, ঘৰৰ সন্মুখৰ ভাগ একেবাৰে ধুই পেলায়। ৰাতিপুৱা উঠি আপুনি এটা সৰু পাত্ৰ বা তামৰ পাত্ৰত পানী লৈ আপুনি ঘৰৰ দুৱাৰ মুখত কেৱল হাতৰ আঙুলিয়ে ছটিয়াব। আপুনি ঘৰৰ পাকঘৰৰ পৰা 1 লোটা পানী ভৰাই লৈ ল'ব। ঘৰৰ আন বাথৰুম বা অন্যান্য স্থানৰ পৰা সেই পানী ভৰাই নানিব। ঘৰৰ পাকঘৰৰ পৰাহে সেই পানী আপুনি ল'ব। লোটাত আপুনি পাকঘৰৰ পৰা জলখিনি আনিব। যিখিনি পানী ছটিয়াবলৈ আনিব সেই পানীখিনি আপুনি যাতে ব্যৱহাৰ কৰা নাই
বা এনে পাত্ৰত আপুনি পানীখিনি আনিব যিটো পাত্ৰ আপুনি আজিলৈকে মুখ লগোৱা নাই। মাটিৰ পাত্ৰত যদি আপুনি পানী ৰাখে, সেই পানী আপুনি ঘৰৰ মূল দুৱাৰৰ মুখত ছটিয়াব পাৰে। খোৱাৰ পূৰ্বে যদি আপুনি এটা মাটিৰ পাত্ৰত পানী ৰাখে, সেই পানী আপুনি ঘৰৰ মূল দুৱাৰৰ মুখত ছটিয়াব পাৰিব। ইয়াৰ এটা গভীৰ কাৰণ আছে। যেতিয়া আপুনি ঘৰৰ পাকঘৰত ৰখা পানী আপুনি ঘৰৰ মূল দুৱাৰৰ মুখত ছটিয়াবলৈ যায়, তেতিয়া আপোনাৰ পিতৃপুৰুষ প্ৰসন্ন হয়। আপোনাৰ পিতৃপুৰুষ আপোনাৰ প্ৰতি প্ৰসন্ন হয় কাৰণ পিতৃপুৰুষ কাৰ্যৰ দ্বাৰা তৃপ্ত হয়। এটাই চাব যাতে আপুনি পাকঘৰৰ পৰাই পানীখিনি আনি ঘৰৰ মূল দুৱাৰৰ মুখত ছটিয়াব পাৰে। পাকঘৰৰ পৰা জলখিনি আপুনি পাত্ৰত ল'ব, মূল দুৱাৰৰ মুখলৈ আহিব আৰু হাতৰ তলুৱাত মানে সোঁহাতৰ তলুৱাত আপুনি জল ল'ব। সেই সোঁহাতৰ তলুৱাত জলখিনি লৈ আপুনি ঘৰৰ সন্মুখত ছটিয়াই দিব, ঢালি নিদিব, কেৱল ছটিয়াই দিব। প্ৰতিদিনে যেতিয়া আপুনি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত মানে সূৰ্যোদয়ৰ পূৰ্বে শোৱাৰ পৰা উঠি ঘৰখন চাফ চিকুণ কৰি পাকঘৰৰ পৰা 1 লোটা জল যেতিয়া আপুনি ঘৰৰ মূল দুৱাৰৰ মুখত ছটিয়াবলৈ আৰম্ভ কৰিব, মা লক্ষ্মী আপোনাৰ ঘৰলৈ নিশ্চিতভাৱে আহিব। মা লক্ষ্মী আপোনাৰ প্ৰতি অতি প্ৰসন্ন হৈ পৰিব। কেৱল মা লক্ষ্মীয়ে নহয়, আপোনাৰ পিতৃপুৰুষ আপোনাৰ সেই কাৰ্যত প্ৰসন্ন হ'ব। তাৰ ফলত কি লাভ হ'ব? আপুনি কেতিয়াও দুখী নহ'ব। ইয়াৰ পিছত দ্বিতীয় কথাটো আপুনি মন কৰিব লাগিব। যিখন ঘৰত পূজা প্ৰাৰ্থনা কৰাৰ পিছত ঘৰৰ মূল দুৱাৰৰ মুখত এগছি চাকি জ্বলাই ৰখা হয়, সেইখন ঘৰলৈ মা লক্ষ্মীৰ আগমন হয়। সেইখন ঘৰত মা লক্ষ্মীয়ে থাকিবলৈ ভাল পায়। আপুনি মা লক্ষ্মীৰ আগমনৰ কাৰণে ঘৰৰ মূল দুৱাৰৰ মুখত যি গছি চাকি জ্বলাব, সেই চাকি গছৰ শলিতাডাল দীঘল হ'ব লাগে। গোলাকাৰ বাতিৰ চাকি ৰখাতকৈ আপুনি দীঘলীয়া শলিতাৰ এগছি চাকি ৰাখিব। তেতিয়া কোনো ধৰণৰ সমস্যা নহয়। ৰাতিপুৱা পূজা প্ৰাৰ্থনা হোৱাৰ পিছত ঘৰৰ মূল দুৱাৰৰ মুখত এগছি চাকি ৰাখিব লাগে। যিকোনো এফালে আপুনি চাকি গছি ৰাখিব পাৰে। সোঁফালে ৰাখিব পাৰে বা বাওঁফালেও ৰাখিব পাৰে। তাত কোনো সমস্যা নাই। কিন্তু চাকি গছি যদি আপুনি জ্বলাই ৰাখে, সেইখন ঘৰলৈ মা লক্ষ্মী আহিবলৈ যথেষ্ট ভাল পায়। মই ইতিমধ্যে কৈছোঁ, ব্ৰহ্ম মুহূৰ্তত দেৱী দেৱতাসকলে পৃথিৱীখন ভ্ৰমণ কৰে। বিশ্বাস কৰা হয় যে সেই সময়ত পৃথিৱীলৈ মা লক্ষ্মী আহে। যেতিয়া আপুনি ৰাতিপুৱা দুৱাৰৰ মুখত চাকি জ্বলাই ৰাখিব, মা লক্ষ্মী আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিবলৈ বাধ্য হ'ব। কিন্তু সেয়া নকৰি যদি আপুনি ঘৰৰ মূল দুৱাৰৰ মুখভাগ লেতেৰা কৰি ৰাখে, তেন্তে আপোনাৰ ঘৰত অলক্ষ্মী দৰিদ্ৰতাই বাস কৰিব। যিখন ঘৰত মূল দুৱাৰৰ মুখত পানী ছটিওৱাৰ পিছত এগছি চাকি জ্বলি থাকে, সেইখন ঘৰত কেতিয়াও আৰ্থিক সংকট নহয়, কেতিয়াও হাই কাজিয়া নহয়। তৃতীয় বস্তু হৈছে ৰংগোলী বা স্বস্তিক। যদি আপুনি ঘৰৰ মূল দুৱাৰৰ মুখত স্বস্তিক বনাই ঘৰলৈ মা লক্ষ্মী আহিবলৈ যথেষ্ট ভাল পায়। ৰংগোলী নহ'লেও আপুনি যিকোনো পদ্ধতিৰে ঘৰৰ মূল দুৱাৰৰ মুখত স্বস্তিক যদি বনাব পাৰে, তেন্তে আপোনাৰ ঘৰত মা লক্ষ্মী বাস কৰাটো একেবাৰে নিশ্চিত। যেতিয়া আপোনাৰ ঘৰৰ মূল দুৱাৰৰ মুখত চাকিও জ্বলি থাকিব, পানী ছটিওৱাও হ'ব, তাৰ পিছত যদি স্বস্তিকো থাকে, আপোনাৰ ঘৰত কেতিয়াও নেতিবাচক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। আপোনাৰ ঘৰখন পজিটিভ হৈ থাকিব। যিখন ঘৰ পজিটিভ হৈ থাকিব, সেইখন ঘৰত কেতিয়াও বিপদ বিঘিনি নাথাকে। চতুৰ্থ বস্তুৰ বিষয়ে বহুতেই নাজানে। চতুৰ্থটো বস্তুৰ বিষয়ে মই এতিয়া আপোনালোকক ক'ম। সেয়া হৈছে কলহ। ঘৰৰ মূল দুৱাৰৰ মুখত জল ছটিওৱাৰ কথা ক'লোঁ, চাকি জ্বলোৱাৰ কথা ক'লোঁ, স্বস্তিক অঁকা কথাও ক'লোঁ। কিন্তু যদি আপুনি কলহ ভৰ্তি পানী
ঘৰৰ মূল দুৱাৰৰ মুখত ৰাখিব পাৰে, তেন্তে আপুনি তাৰ পৰা মহাফল লাভ কৰিব। যিটো কলহত আপুনি পানী ৰাখিব, সেয়া মাটিৰ কলহ হ'লেও কোনো কথা নাই। যদি আপুনি এটা কলহত পানী ভৰ্তি কৰি ঘৰৰ মূল দুৱাৰৰ মুখত ৰাখে, তেতিয়াহ'লে আপোনাৰ ঘৰত মা লক্ষ্মী প্ৰৱেশ কৰিব। কোনো নেতিবাচক শক্তি আপোনাৰ ঘৰলৈ আহিব নোৱাৰে। আগৰ দিনত বহু মানুহে ঘৰৰ মূল দুৱাৰৰ মুখত এনে বস্তুবোৰ ৰাখিছিল। মূল দুৱাৰৰ মুখত বা গেটৰ মুখত কলহ ভৰ্তি কৰি পানী ৰাখিছিল। খালী বস্তু একেবাৰে নাৰাখিছিল। কলহটোৰ ভিতৰত যদি আপুনি পানী ভৰ্তি কৰি ৰাখে, তাত মা লক্ষ্মী প্ৰভাৱিত হয় বুলি কোৱা হৈছে। আপোনাৰ এই কাৰ্যত প্ৰসন্ন হৈ তেওঁ আপোনাৰ ঘৰত নিশ্চিতভাৱে প্ৰৱেশ কৰিব। আপুনিও যদি জীৱনত অকণমান উন্নতি কৰিব বিচাৰে, মা লক্ষ্মীক যদি প্ৰসন্ন কৰি চলিব বিচাৰে, তেন্তে আপুনি এই 4টা কাম কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ পৰাই এই কামকেইটা কৰা আৰম্ভ কৰক। সোঁফাল বা বাওঁফাল বুলি কথা নাই, যিকোনো এটা ফালে য'ত আপোনাৰ সুবিধা হৈছে, ঘৰৰ মূল দুৱাৰৰ মুখত কলহ ভৰ্তি কৰি আপুনি পানী ৰাখিবলৈ আৰম্ভ কৰক। পানীখিনি আপুনি একো কৰাৰ দৰকাৰ নাই। কেৱল আপুনি কলহ ভৰ্তি কৰি ঘৰৰ মূল দুৱাৰৰ মুখত পানীখিনি ৰাখি থৈ দিয়ক। বিশ্বাস কৰক, মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। 4টা নিয়মৰ কথা ক'লোঁ। এই 4টা নিয়ম আপুনি ভালদৰে গুৰুত্ব সহকাৰে মন কৰক আৰু প্ৰতিদিনে ৰাতিপুৱাই উঠি নিজৰ ঘৰখনত প্ৰয়োগ কৰক। প্ৰতিদিনেই মা লক্ষ্মী এখন ঘৰলৈ আহে। গতিকে মা লক্ষ্মীক আপোনাৰ ঘৰলৈ আপুনি কেনেকৈ আহ্বান কৰিব, কেনেকৈ আকৰ্ষিত কৰিব, তাৰ এই 4টা নিয়ম মই উল্লেখ কৰিছোঁ। আপোনাৰ ঘৰত মা লক্ষ্মীক আপুনি স্থান দিবনে মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীক স্থান দিব, সেয়া নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত। কাৰণ প্ৰতিদিনে ৰাতিপুৱাই ব্ৰহ্ম মুহূৰ্তত মা লক্ষ্মীয়ে পৃথিৱীলোক ভ্ৰমণ কৰে। যিখন ঘৰতে এই 4টা কাম হৈ থাকে, সেইখন ঘৰতেই মা লক্ষ্মী প্ৰৱেশ কৰে আৰু সেইখন ঘৰেই ধন ধানেৰে নদন বদন হৈ পৰে। যদি আপোনাৰ ধাৰ ঋণ আছে, কোন সময়ত আপোনাৰ ধাৰ ঋণ শেষ হৈ যাব আপুনি ক'বই নোৱাৰিব। এই নিয়মবোৰে আপোনাৰ জীৱন কেনেকৈ সলনি কৰিব আপুনি ধৰিবই নোৱাৰিব। আজিৰ পৰাই এই নিয়ম আৰম্ভ কৰি মা লক্ষ্মীক আপুনি তুষ্ট কৰিবলৈ চেষ্টা কৰক। মনত ৰাখিব, যিসকলে ৰাতিপুৱা দেৰিলৈকে শুই থাকে, সেইখন ঘৰত দৰিদ্ৰতাই প্ৰৱেশ কৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, মই আপোনালোকক ৰাতি আহাৰ গ্ৰহণ কৰাৰ বাচনবোৰৰ বিষয়েও ক'ম। কেৱল যে মা লক্ষ্মী ৰাতিপুৱা গৃহলৈ আহে তেনে নহয়, মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীও আপোনাৰ গৃহলৈ আহে। য'তেই লেতেৰা থাকে ত'তেই অলক্ষ্মীয়ে বাস কৰে। গতিকে ৰাতি যিখন ঘৰত আঠা লগা বা লেতেৰা বাচন ৰৈ যায়, সেইখন ঘৰতেই অলক্ষ্মীয়ে প্ৰৱেশ কৰে। শাস্ত্ৰমতে নীতি নিয়মেৰে যদি আপুনি নিজৰ জীৱন আগুৱাই নিব পাৰে, আপুনি কেতিয়াও বিপদত নপৰিব। এই কথা আপুনি মন দিব। আমি আপোনালোকৰ কাৰণেই এই কথাবোৰ প্ৰকাশ কৰিছোঁ। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ভিডিঅ' নিয়মিত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।